মই যাওঁ জুবিনদা। তুমিও এদিন এই চহৰলৈ আহিছিলা আৰু মোৰ প্ৰেমত পৰিছিলা, কিন্তু মোৰ মা দেউতাই তোমাক মোৰ ঘৰত ঘৰটোৱে শুনা নাছিল, বৰঞ্চ তোমাৰ মা দেউতাক ফুটপাথৰ পৰা আনি মোৰ ঘৰত সংস্থাপন দিছিল। মই তোমালোকে কেইদিনমান বুজিব পাৰোঁ, বুজিব পাৰোঁ মই বুজিব পাৰোঁ। এইখন ঘৰ তোৰ পুতেৰৰ ঘৰ নহয়, বুজিছ? এইখন মোৰ ঘৰ হয়, মোৰ ঘৰ। আৰু কোনোদিন এইখন ঘৰত ভৰি দিবলৈ নাহিবি। কেতিয়াও মোৰ সন্তান হ'ব, কেতিয়াও নোৱাৰে। প্ৰভু, জীৱনত কাকো যেন মোৰ লিখীয়া হতভগা সন্তানৰ পিতৃ কাকোৱেই নকৰা প্ৰভু, তুমি কাকোৱেই নকৰা।